आमसुनि बङाइगाव जिल्ला कमिटिया दिनै निउ बङाइगाव जंसननि लांगोनायाव हेंथायारि हाबाफारि खालामो। सोलोंथाइ बिफाननि मन्थ्रि रनेश पेगुनि मुसुखा सावनानै टेट आनजादनि मिरुखौ लाना फारागथियारि खान्थि आजावदों होनना अजद खालामना खुदिखांनाय हाबाफारि खालामो आमसुआ। लोगोसे फरायसाफोरनि मुं थिसननायावबो गुलाय गुजाय सोलिबाय थानायखौ खुदिखांनाय फोरमायो। যে বাকি আমি বাৰে বাৰে দাবী উত্থাপন কৰিছোঁ যে অসমৰ এই 7খন জিলাতো টেটৰ চেণ্টাৰ দিব লাগে। ৰনেশ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰীক আমি বাৰে বাৰে আহ্বান কৰাৰ পিছতো টেট চেণ্টাৰৰ বিষয়ে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই। আমি এই টেট চেণ্টাৰ যিটো কোভিড পৰিস্থিতি, এই কোভিড পৰিস্থিতিৰ সময়ত মানুহৰ পইচা পাতি খৰচ কৰা কোনো কি নাই, আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী উত্থাপন কৰিছোঁ যে অসমৰ বাকী 7খন জিলাতো এই কোভিড আমাৰ চেণ্টাৰ দিব লাগে, টেটৰ চেণ্টাৰ দিব লাগে। আৰু আপোনালোকে জানে নামভৰ্তিৰ ক্ষেত্ৰতো মানে বিভিন্ন শিক্ষা অনুষ্ঠানৰ নামভৰ্তি ষ্টুডেণ্টসমূহে বিভিন্ন ধৰণৰ সমস্যাৰ পৰিলক্ষিত হৈছে আমি দেখিছোঁ। সেইকাৰণে আমি শিক্ষামন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰতিটো কলেজতে নামভৰ্তি কৰাৰ সুযোগ সুবিধা পায়। এইখিনি আমি দাবী উত্থাপন কৰিছোঁ। অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম যদি আমাৰ দাবীখিনি কাৰ্যকৰী কৰা নহয়। ধন্যবাদ। News Text Inside Any Bodo.